আৰক্ষী পৰিদৰ্শকৰ নামত দালাল ৰাজ এক গোচৰ ৰুজু হোৱাৰ পাছত ওলাই পৰিল আচল ৰহস্য থানায় থানায় একাংশ আৰক্ষী বিষয়াই চলাইছে দালাল ৰাজ থানাৰ ভিতৰতে আৰক্ষীয়ে টকা দি ৰাখিছে দালাল এই ঘটনা সংঘটিত কৰিছে মৈৰাবাৰী থানাৰ উপ পৰিদৰ্শক প্ৰণৱ শইকীয়াই টকা দি ৰাখিছিল দালাল ইমৰান খানক দালাল ৰাজ কৰি ইমৰানে দাবী কৰিছিল হাজাৰ হাজাৰ টকা মৰিগাঁৱৰ মৈৰাবাৰী থানাৰ এজন উপ পৰিদৰ্শকে নিয়োগ কৰিছে দালাল আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত মৈৰাবাৰী থানাত গোচৰ পঞ্জীয়ন হৈছে এজন দালাল ৰূপী স্বয়ম্ভু সাংবাদিকৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰ নিৰ্দেশৰ পাছতো থানায় থানায় একাংশ আৰক্ষী বিষয়াই চলাই আছে দালাল ৰাজ শেহতীয়াকৈ ভুক্তভোগী পৰিয়াল এটাই আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা এক অভিযোগত পোহৰলৈ আহিছে মৈৰাবাৰী থানাৰ এজন উপ পৰিদৰ্শকৰ কলা অধ্যায় থানাত দিনে ৰাতিয়ে পিটপিটাই থকা একাংশ সমাজ বিৰোধী লোকক দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াই ব্যৱহাৰ কৰিছে দালাল হিচাপে এই অভিযোগ উত্থাপন হৈছে মৈৰাবাৰী থানাৰ উপ পৰিদৰ্শক প্ৰণৱ শইকীয়াৰ বিৰুদ্ধে এছআই প্ৰণৱ শইকীয়াৰ নামত মৈৰাবাৰীৰ ইমৰান খান নামৰ দালাল ৰূপী স্বয়ম্ভু সাংবাদিকগৰাকীয়ে মৈৰাবাৰী থানাত পঞ্জীয়ন হোৱা 168/23 নম্বৰ গোচৰটোৰ মূল অভিযুক্তক আত্মসমৰ্পণ কৰি দিয়াৰ বাবদ 12,000 আৰু বাকী 3জন অভিযুক্তক জামিন কৰাই দিয়াৰ বাবদ 35,000 টকা লৈছিল এটা পৰিয়ালৰ পৰা অভিযুক্তক গৰাকী আত্মসমৰ্পণ কৰাই নিদিলে এনকাউণ্টাৰ কৰিব বুলি ভয় দেখুৱাইছিল দালাল ইমৰান খানে আত্মসমৰ্পণ কৰাৰ পাছত থানাত শাৰীৰিক নিৰ্যাতন কৰিবৰ বাবে এছআই প্ৰণৱ শইকীয়াৰ নামত ইমৰানে লৈছিল 12,000 টকা মুঠ 47,000 টকা দালাল ইমৰানক জমা দিয়াৰ পাছত পুনৰ ভাল কেছ ডায়েৰীৰ বাবেও ইমৰানে আৰক্ষী বিষয়া প্ৰণৱ শইকীয়াৰ নামত উৎকোচ বিচাৰি হাৰাশাস্তি কৰিছিল ভুক্তভোগী পৰিয়ালটোক উপায়হীন হৈ ভুক্তভোগী পৰিয়ালে ধন দাবীৰ বাৰ্তা আলাপৰ ৰেকৰ্ডিং সহ দালাল ইমৰানৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰে অভিযোগ এটা আলোচনা মানে কি দুই নামে আইনের লগে করতেছি আমি আইনের বিশ্বাস করি আইনের লগে আমি আগেও করছি অনও করতেছি তারা তো বহুত কিবা কিবি বুঝছেন কিন্তু লাখ 40 লাগবো ও চিনিব 10-30 নিব যে এটাই যেটা আইও আর কি যেটা কেসের মেন মানুষ আর কি সারা উল্টাইবো আর এই যে সিরিল লেগেছে এটা ওলা সিরিল লেগে একটা বা পয়সা টুসা দেওয়ার মতো না হ্যাঁ এনে লিখে দিব ঠিক আছে বুঝছেন আর পয়সাটা দিন লাগবো তারা যাবি নোয়ার পরে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে মৰিগাঁও আৰক্ষী অধীক্ষকে কঠোৰ স্থিতি গ্ৰহণ কৰি মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক দালাল ইমৰান খানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে লগে লগেই মৈৰাবাৰী থানাত গোচৰ পঞ্জীয়ন হয় ইমৰান খানৰ বিৰুদ্ধে এনেদৰেই একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই দালালৰ জৰিয়তে উৎকোচ সংগ্ৰহৰ নতুন নতুন কৌশল প্ৰয়োগ কৰিছে বিভিন্ন থানাত এতিয়া মৈৰাবাৰী আৰক্ষীয়ে দালাল ইমৰান খানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া সময়তে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টক্স 24 নৰ্থ ইষ্ট জয়াকৰ ওচৰত এটা গোচৰ হৈছিলে তাৰ পাছত মই থানাত আহিছোঁ ইমৰান খান দলালে মোক তাৰ মোবাইলত এজাহাৰটো দেখুৱাইছে আৰু কৈছে তোমাৰ কেছটো মোৰ হাততে আছে তোমাৰ জয়াকৰ তুমি যদি মোক ধৰা তেতিয়াহ'লে তোমাৰ কেছটো মই শেষ কৰি দিম তাৰ পাছত মই ইমৰান খানক কৈছোঁ যে মোৰ শহুৰ আৰু জয়াকৰ বাতৰি দুজনক আসামি দিছে তুমি মোক কৈছে যে তোমাৰ জয়াকক চেলেণ্ডাৰ কৰি দিয়া তাৰ যদি তোমাৰ জয়াকক চেলেণ্ডাৰ কৰি নিদিয়া তেতিয়াহ'লে তোমাৰ জয়াকক এনকাউণ্টাৰ কৰিব সেইটো বয় খাই মই পিছত মই মোৰ জয়াকক মই চেলেণ্ডাৰ কৰি দিছোঁ দিয়াৰ পিছত ইমৰান খানে কৈছে যে তোমাৰ জয়াকক যদি চেলেণ্ডাৰ কৰি দিয়া তেতিয়াহ'লে 15,000 টকা লাগিব মোৰ হাতত দিব লাগিব তাৰপাছত মই ইমৰান খানক কৈছোঁ যে মই 12,000 টকা দিব পাৰিম তাৰপাছত 12,000 টকা দিছোঁ তাৰপাছত আৰু কৈছে যে আৰু 3জন আসামী আছে যে সেই 3জনক নামটো কাটি দিব বুলি 40,000 টকা মোৰ পৰা খুজিছে
তাৰপিছত মই ইমৰান খানক 35,000 টকা দিছোঁ আৰু কৈছোঁ যে নামটো কাটি দিবলৈ। সি মোৰ শাহুৰ আৰু জোৱায়েকৰ বাতৰি দুজনক লৈ থানাত গৈ অচি ছাৰক লগ কৰি সি মোৰ 3জন আসামীক জামিন কৰাই দিছে, নামটো কাটা নাই। DGP ছাৰৰ ওচৰত অভিযোগ কৰিছোঁ। তাৰপিছত মৰিগাঁৱত মোক মাতিছে, তাৰপিছত গৈছোঁ আৰু মৈৰাবাৰী থানাত এজাহাৰ কৰিছোঁ আজি ইমৰান খানৰ নামত। প্ৰণৱ শইকীয়াৰ নামত লৈছিলে। ছেকেণ্ড অচি বুলি কৈছে আমাক। সি কৈছে যে ছেকেণ্ড অচি তাত তোমাৰ কেছটো আছে, মই তাৰ লগত কথা পাতিছোঁ, প্ৰণৱ শইকীয়াৰ নামত লৈছে বুলি মোক কৈছে মৈৰাবাৰী থানা। ইমৰান খানৰ নামৰ দলালটোৱে মোৰ পৰা 47,000 টকা আৰক্ষীৰ বাবদ লৈছে।